ইলেকশ্যনৰ সম্পৰ্কে আমি আলোচনা কৰা নাই। আমাৰতো হ'ল বড়োলেণ্ড একৰ্ড ডে আহি আছে 10 ফেব্ৰুৱাৰী, সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম সেইটো বিষয় লৈহে আলোচনা কৰিছে। বড়োলেণ্ড একৰ্ড ডেটো আমাৰ বৰমাতে হ'বহি, মানে 1 লাখ মানুহ গেডাৰিং টাৰ্গেট কৰি আমি কৰিছোঁ। ইয়াতকৈ বেছি হ'ব, মিনিমাম 1 লাখ। নিৰ্বাচন সম্পৰ্কে আমি এতিয়া আলোচনা কৰা নাই। আজিৰ দিনতো কাৰো লগত আমি এনেকুৱা এলায়েন্স হ'ব বুলি আমি ঠিক ঠাক কৰা নাই। মুঠতে এইবাৰ দিছপুৰত মুঠতে কোনো দলে যাতে বিফিএফ এৰি পেলাই চৰকাৰ বনাব নোৱাৰে, তাৰ কাৰণে আমি যোজা চলাই আছে। বাছ নাই নাই, এনেতো বাহিৰে বাহিৰে আলোচনাটো হৈ আছে চবৰ লগত, বিজেপিৰ লগতো হয়, কংগ্ৰেছৰ লগতো হয়, ইউডিএফৰ লগতে হয়। এনেকুৱা অফিচিয়েলি আলোচনা হোৱা নাই, বা ৰাইজৰ দলৰ লগতো এনেকুৱা আলোচনা চলি আছে, বা জাতীয় পৰিষদৰ লগতো চবৰ লগত অলপ অলপ আঞ্চলিক দলৰ লগত থাকিব নে ৰাষ্ট্ৰীয় দলৰ লগত থাকিব? নাই নাই, এনেকুৱা আমাৰ বিপিএফ দল হিচাপে ৰাজ্যৰ আঞ্চলিক দল বা নেশ্যনেল পাৰ্টিৰ লগত থাকিম বা নাথাকিম, এনেকুৱা আমাৰ দলত সিদ্ধান্ত হোৱা নাই এতিয়ালৈকে। আমি আজি আলোচনা কৰিছে জাষ্ট 10 ফেব্ৰুৱাৰীটো আমি কেনেকৈ অবজাৰ্ভ কৰিম। মুঠতে বিপিএফ ছাৰা দিছপুৰত যাতে চৰকাৰ বনাব নোৱাৰে, তাৰ কাৰণে কি ষ্ট্ৰেটেজি ল'ব লাগে এইটো আমি পিছত ল'ম। কিহৰ তদন্ত? আপোনাৰ দিনত বহুতো মানে এইবিলাক পিছত কথা। কি তদন্ত কৰি আছে কৰিব দিয়ক। নাই, সেইটো দলৰ মাজত আলোচনা হ'ব। এতিয়ালৈকে এনেকুৱা আমি আলোচনা কৰা নাই। BTC বাহিৰত আমি BPF কণ্টেষ্ট কৰিব না নাই, এইটো মুঠতে ইলেকশ্যন